खुलुमबाय स्टुडियोआव आं आमिना सरगियारि कुमारिघाटा दखरा एबसुनि 42 बोसोरसालिया जथुमा लोगोसे सनाथि मायथाइ फोरबो फालिथाया दिनैनिफ्राय जागायबाय। तामुलपुर जिल्लानि सिङाव थानाय कुमारिघाटा दुलाराय बर' फरायसा आफादनि 42 बोसोरसालिया जथुमा लोगोसे सनाथि मायथाइ फोरबो फालिथाया दिनैनिफ्राय जागायबाय। साननैनि मेहेरगोनां हाबाफारि लानानै तामुलपुरनि सेसाफानियाव गाजा गोमजायै खुंफुंगासिनो दङ। दिनै हाबाफारि बायदियै फुंनि 8 रिंगायाव गाहाय हाबग्रा लामाखौ बेखेवनानै होयो 5 नं तामुलपुर आयेन आफादनि सोद्रोमा जलेन दैमारिया। 9 रिंगायाव आलासि जिरायसालिखौ बेखेवनानै होयो तामुलपुर जिल्ला बर' थुनलाइ आफादनि गाहाय नेहाथारि सिसोदा नार्जारिया। 10 रिंगायाव राबाथलिखौ बेखेवनानै होयो 2 नं दरंगाजुनि TLCCनि मासिगिरि फनिन्द्र नार्जारिया। बेनि उनाव गुबुन गुबुन हाबाफारिफोरखौ मावफुंनाय जायो। আজিৰ আমাৰ প্ৰথম এনে 48তম হলেও আমাৰ এইটো মানে আগত দুটা কিবাটো আমাৰ হোৱা নাই, তাৰ বাবে এতিয়া আমাৰ এনে 72 এইটো ইষ্টাব্লিছ কৰা হৈছিল আমাৰ কুমাৰিঘাটা আঞ্চলিক এপছন। এতিয়া এনে 50তম হ'ব লাগিছিলে, কিন্তু কাৰণবশতঃ দুটা মাজত দুটা নহ'ল। এতিয়া আমাৰ এতিয়া 48তম এই 48তম দা আমাৰ কনফাৰেন্স। ইয়াত মোটামুটি আমাৰ খেলা ধূলাৰ লগতে আমাৰ লিটাৰেচি কম্পিটিশ্যন থাকিব। আৰু এনে আজি আমি আমাৰ 2টা বজাত প্ৰগ্ৰাম আছে যে আমাৰ প্ৰাক্তন আমাৰ যি কৰ্মী এই কৰ্মীক আমি আজি ইয়াতে সম্বৰ্ধনা জনাম। আৰু অহাকালি আজি আমাৰ লগতে আৰু আজি আমাৰ ডেলিগেট সেশন হ'ব। আৰু লগতে ইয়াতে আমাৰ যি নতুন কিবা বডি ফৰ্মেশ্যন কৰা হ'ব। আৰু অহাকালি আমাৰ অলৰেডি কনচেন্ট লোৱা হৈছে মাননীয় আমাৰ সভাপতি দীপেন বড়ো ছাৰ সভাপতি এপছু তেখেতে আহিব এজ এ চিফ গেষ্ট। আৰু লগতে আমাৰ ইয়াতে আহিব প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ BTRৰ চিফ তেখেতো আহিব। আৰু লগতে আমাৰ MLA আহিব, এওঁলোকে এছে গেষ্ট হিচাপে অহাকালি আহিব এইখিনি। আৰু লগতে ৰাতি আমাৰ কালচাৰেল প্ৰগ্ৰাম থাকিব, 2-3জন আমাৰ ছিংগাৰ থাকিব এইখিনিয়ে।